zubeengarg আৰু ইমান বেয়া লাগছে গাইছ মানে তাৰ পিছত ভিডিঅ'ই নবনালো ও বাবু ঘুমাই আছ हेलो गाइस गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल bkAssamesemusical आज এটা নতুন ধামাকাদাৰ ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনাইছো আৰু সাউতে সাউতে বহাগ বিহু আহি পালা কোন প্ৰথমে মই সমগ্ৰ অসমবাসীক মোৰ তৰফৰ পৰা নতুন অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো এই নতুন অসমীয়া বৰ্ষটো যাতে সবৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনি তাৰে কামনা কৰিছো আৰু গাইস আজি গৰু বিহুৰ স্পেশাল ভিডিঅ' গাইস আজি একদম ধামাকা হ'ব এতিয়া ৰাতিপুৱা 6টা বাজি আজি মোটামুটি 5:30টাতে উঠছো এতিয়া অলপ বাটে বাটে ফুৰবে আইছো এতিয়া যাও ঘৰক যাই পেলে গৰু ধোৱা জগাল কৰো আর ভিডিঅ'টো আজি সম্পূৰ্ণ চাই একদম ধামাকা হ'ব দক তে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু গাইস এখানটি এতিয়া কাটবা লাগব কাটি মিলি দেখাই আছো ৰব আৰু ফাইনালি মোৰ সব কাটা একেলতে পানীলাও আছে আম আছে তাৰ পিছত তিতা কেৰেলা আছে ইফালে বাংনা আছে কাজালগুৰি আছে হালদি আছে আৰু মালাদালো গাথা এগাল আৰু তে হালদি আৰু মা বতা আছে আৰু ইফালে ডাল লৰুত জিগলতি আৰু মাখিয়তি পাত বান্ধা হৈছে মুঠতে সব ৰেডি এতিয়া গৰু ধুৱালি হ'ল আধা ৰাস্তা আহিলোৱে পুৰা ভিডিঅ'টো স্কিপ নকৰা কৰি চাই দেখুৱা একদম ধামাকা হ'ব আজি আৰু গাইস আহি হৰাইঘাট দলঙো আমি পালো দেখছি না হৰাইঘাট দলং আৰু গাইস এতিয়া বৰ্তমান 3:30 বাজছি আমি 3টা মানত গুৱাহাটী আহি পালো এতিয়া বৰ্তমান গুৱাহাটীৰ চানমাৰীত আছো
মোৰ লগৰটোৰ মিমাহঁতৰ ঘৰত আছে ইয়াতে ভাত পানী খাওঁ ভাত পানী খাই অলপ ৰেষ্ট লৈ পেলাই আমাৰ পেহীহঁতৰ ঘৰত যাম গধূলি আৰু পেহীহঁতৰ ঘৰৰ পৰা আহি পেলাই অলপ ঘূৰিম মানে এটা বিশেষ জেগাত যাম যি কাৰণত আমি গুৱাহাটীত আহিছোঁ আজি তাকেই যাম গাইছ ভিডিঅ'টো সম্পূৰ্ণ চাব দক এতিয়া গধূলি লগ পাইছোঁ আপোনালোক অলপ ভাত পানী খাই অলপ ৰেষ্ট ল'ম দক আৰু গাইছ এতিয়া আমি আমাৰ পেহীঠেক যাই আছোঁ পেহীঠেক ভাত পানী খাই ৰাতি 10:30-11টা মানত এটা ধুনীয়া জেগাত যাম গাইছ এটা চাই থাকিব ধামাকা হ'ব বুলি কৈছোঁ না আজি পূৰা ধামাকা হ'ব আৰু গাইজ গুড মৰ্ণিং নেক্সট ডে'ৰ ভিডিঅ' বনাই আছোঁ মানে যোৱাকালি গৰু বিহু আছিল আজি মানুহ বিহু এই নতুন অসমীয়া বৰ্ষৰ আজি প্ৰথমটো দিন আৰু আকৌ এবাৰ মোৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহু আৰু নতুন অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা দিছোঁ আৰু গাইজ একদম আজি মনটো বেয়া লাগিছে কালিৰ পৰাই মানে কালি যে কৈছিলোঁ গুৱাহাটীত আমি বিশেষ এটা কাৰণত আছিলোঁ কাৰণটো এতিয়া কওঁ আপোনালোকক যোৱাকালি খাৰঘুলিত জুবিন দাৰ প্ৰগ্ৰেম আছিল তাতে খাৰঘুলিত বিহু চলি আছেতো জুবিন দাৰ প্ৰগ্ৰেম আছিল আমি জুবিন দাৰ প্ৰগ্ৰেম চাব আহিছিলোঁ কিন্তু কালি গধূলি পেহীঠেক গ'লোঁ যাই পেলাই পেহীঠেক ৰাতি 11:30 মানত ভাত পানী খাই আমি খাৰঘুলিত লেগি গ'লোঁ খাৰঘুলিত য'ত বিহু হয় বিহুক লেগি দিয়াৰ 2 কিলোমিটাৰ থকাৰ পৰাই তাৰমানে যাব নোৱাৰি ইমান জাম গাড়ীও নিব নোৱাৰি আনকি খোজকাঢ়িও যাব নোৱাৰি আৰু ইমান বেয়া লাগছে গাইছ মানে তাৰপিছত ভিডিঅ'ই নবনালোঁ ডাইৰেক্ট মোৰ লগৰটোৰ মিমাকটোৰ ঘৰত আহিলোঁ ঘুমি আছোঁ ৰাতি আৰু মানে গাইছ এতিয়া ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো এতিয়া ৰাতিপুৱা 10টামান বাজছি এতিয়া গাইছ চাওঁ কি হৈ আছে ক'ত যাবা বাৰু ক'ৰবাত তলেই যাম ৰ'ব গাইছ মোৰ লগৰটোৰ আজি মন চন বেয়া কালি জুবিন দাক চাবাই আহিছিল কালি জুবিন দাক চাব নল্লোঁ বহুত যাম মুঠতে বিহুক লেগি 2.5 কিলোমিটাৰমানৰ দূৰৰ পৰা যাম ন গাড়ীটো সোমোৱা বেলেগ কথা মানুহো যাব নোৱাৰি বাবুও গৈছিল কালি জুবিন দাক চাম বুলি গৈছিলে ন চাব নললা আৰু চাম আৰু সময় আহিব না জুবিন দাৰ প্ৰগ্ৰেম চাব লাগিব জুবিন দাৰ মেইন এতিয়া ক'ত ফুৰিব যাম আৰু ক'ত যাবা ক এতিয়া চিৰিয়াখানাত যাম আমি জীৱ জন্তু চাব আজি আমাৰ ঘৰৰ বাহিৰতে বান্দৰ ওলাল আজিও গাইছ মোক যাওঁ নকওঁ কাৰণ কালিও কৈ পেলাই যাব নল্লোঁ ক'ৰবাত যাম দক মুঠতে ক'ৰবাত যাম দক দাদা মই এটা বস্তু দেখা আছোঁ চাই এলেক্সা হু ইজ জুবিন গাৰ্গ Zubeengarg is an Indian singer, music director, composer, lyricist, music producer, actor, film director, film producer, script writer and philanthropist. He primarily works for and sings in the Assamese, Bengali and Hindi language film and music industries, but has sung in many other languages and dialects, including Vishnupriya Manipuri, Boro, English, Golpriya, Kannada, Karbi, Khasi, Malayalam, Marathi, Missing, Nepali, Oriya, Sanskrit, Sindhi, Tamil, Telugu, Tiva. গাইছ আৰু এটা বস্তু দেখাব বাবুই গাইজ এলেক্সাটো আপোনাক কিবা ক'ব বিচাৰিছে Please subscribe bkAssamesemusical. Oh my god আৰু গাইছ ধুনীয়া কৰি আমি দুপৰীয়াৰ ভাত পানী খাই এতিয়া চিৰিয়াখানা চাব আহিছোঁ প্ৰায় 6 বছৰ পিছত আজি চিৰিয়াখানা চাব আহিছোঁ 6 বছৰ আগতে একবাৰ আহিছিলোঁ আৰু মোৰ লগৰটোৰ মিমাকৰ ল'ৰাজনো আহিছে আমাৰ লগত চিৰিয়াখানা চাবা আৰু গাইছ এন্দে ধুনীয়া কৰি বাইকখন পাৰ্কিঙত থলা আৰু গাইছ এতিয়া টিকটটো কাটি লওঁ ৰ'ব আমাৰ টিকট 3টা অনলাইনতে কাটিব লাগিব গাইছ আৰু গাইছ আমি টিকেট কাটি এতিয়া চিৰিয়াখানাৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ গাইছ বহুত ঘূৰিলোঁ
আৰু প্ৰায় 6 বছৰমানৰ মূৰত আছোঁ চিৰিয়াখানাত আহি বম লাগছি তই কিমান বছৰৰ মূৰত আছা 10 হে 10 কি ক গাইছ আজি বকি থকা সময় নাই পুৰা দেখাই থাকিম চাই থাকিব অ' বাবু ঘুমাই আছ পুৰা বাগাত দি আছে কেনে লাগছি বহুত ভাল লাগছে বাচ্চা ই এনেকে জাগা আছে দরজাটো খোলা থাকলে বাইকে তোমাক খাই পেলাব হা গাইছ বিৰাট ভাগাত ধৰছি মানে বুজাব নোৱাৰো কিমান ভাগাত ধৰছি ইমান ঘূৰবা লগা হৈছে ব্ৰ ভাগাত ধৰা নাই ভাগাত ধৰা নাই আছে হা আছে কিমান ধৰছি হা কিমান ধৰছি অলপ আহিব কি আহিব লাগছি নেকি নাই কেনে লাগছে কৈ ভাল লাগছি গাইছ একো চিৰিয়াখানাতে থৈ যাওঁ নেকি বান্দাৰ কৰি দেখছি না কি গাছৰ উঠি গেছি তুমি ইয়াতে থাকা আমি যাওঁ থাকা আমি যাওঁ দা আৰু গাইছ সাপ চাক না কি বম সাপ আৰু যিমান পাইছোঁ জীৱ জন্তু এটি ধুনীয়া কৰি দেখাব চেষ্টা কৰিছোঁ আৰু কিমান ভাল কৰি দেখাব পাৰছোঁ নাজানো কিন্তু পাৰা হেঁতি দেখাইছোঁ ৰক গাইছ আৰু গাইছ এতিয়া প্ৰায় গধূলি 6টা বাজিল এতিয়া যাব লাগে ঘৰত বহুত দেৰি হ'ল কিন্তু যাবাই মন যোৱা নাই ভাগাৰো ধৰছি কিন্তু উপায় নাই আৰু গেট বন্ধ কৰি আৰু অলবা দিছি আৰু গাইছ আমি চিৰিয়াখানা চাই আহিলোঁ এতিয়া লগতো আৰু মই অলপ ফুৰিব যাওঁ আৰু অহাকালি ৰাতিপুৱাই যাম ঘৰত আৰু গুৱাহাটীক যি ভাবি আছিলোঁ মানে জুবিনদাৰ প্ৰগ্ৰেম দেখাম বুলি আপোনালোকক দেখাবতো নললোৱে কালি আমাৰ কপালে বেয়া নেক্সট টাইম দেখাম দিয়ক কেতিয়াবা সময় আছে দেখাবা এইবাৰ দেখাব নললোঁ বেয়া নাপাব আৰু তাৰপিছত আজি চিৰিয়াখানাখন দেখালোঁ অলপ আৰু দিয়ক ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কৰি থৈ দিব আৰু যদি কোনোবা চেনেলটোক লাগি নতুন কৰি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে যায় আজিলৈকে ধন্যবাদ জয় আই অসম।